হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা দুটা বিশেষ জেগা ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চাইট আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। এই দুটা জেগা নতুনকৈ গুৱাহাটীত নিৰ্মাণ কৰা হৈছে, 2 বছৰ হৈছে মুকলি কৰা। এই দুটা জেগাৰ পৰা ব্ৰহ্মপুত্ৰ নদীখন সাংঘাতিক ধৰণে যিধৰণে বিশালভাৱে বৈ আছে আপুনি ওচৰৰ পৰা দেখিবলৈ পাব। লগতে ইয়াতে আৰু কিছুমান এনেকুৱা ধুনীয়া দৃশ্য আছে, সেইসমূহ দেখিব আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি আপোনালোকক দেখাম 175 বছৰ পুৰণি এটা ঘৰ, যিটো ঘৰ আগতে গুৱাহাটীৰ যিজন উপায়ুক্ত তেওঁ আছিলে, ব্ৰিটিছৰ দিনতে এই ঘৰটো নিৰ্মাণ কৰা আছিলে। সেই ঘৰটো আমি আপোনালোকক দেখুৱাম। ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চাইটত সেই ঘৰটো আছে, আহিলে আপোনালোকে ইয়ালৈ চাব পাৰিব। ভিডিঅ'টো শেষলৈকে চাওক, আমি শেষলৈকে চালে সকলোবিলাক আপোনালোকে দেখিবলৈ পাব। আৰু আহি আমি এতিয়া সেই ঘৰটোৰ ওচৰত পাই গ'লোহি। এই যিটো ঘৰ আপোনালোকক আমি দেখুৱাবলৈ লৈছোঁ, এই ঘৰটো ব্ৰিটিছৰ শাসনকালতে নিৰ্মাণ কৰা হৈছিলে। আৰু চাওক ঘৰটো আগফালেও কি ধুনীয়াকৈ নিৰ্মাণ কৰি থোৱা হৈছে। এয়া চাওক, সেই বিশেষ ঘৰটো 175 বছৰ পুৰণি। এই ঘৰটো ব্ৰিটিছৰ দিনত গুৱাহাটীৰ যিজন ডেপুটি কমিশ্যনাৰ উপায়ুক্ত আছিলে, তেওঁৰ বাসভৱন হিচাপে নিৰ্মাণ কৰা হৈছিলে। আৰু 2 বছৰ আগতে অসম চৰকাৰে এই ঘৰটোক উপায়ুক্তৰ ঘৰৰ পৰা অৰ্থাৎ DC ৰেচিডেন্সৰ পৰা আঁতৰ কৰি ইয়াক জনসাধাৰণৰ কাৰণে মুকলি কৰি দিলে। ধুনীয়াকৈ ইয়াত দেখিছে আপোনালোকে গাৰ্ডেন বনাই দিছে, বিভিন্ন গছ গছনি ৰোপণ কৰা হৈছে, যাতে মানুহে আহি ব্ৰহ্মপুত্ৰ নদীৰ যি ধুনীয়া সৌন্দৰ্য দৃশ্য আছে সেইসমূহ চাব পাৰে। আৰু সেইকাৰণেই এই যিটো ঠাই, ইয়াক কোৱা হৈছে ব্ৰহ্মপুত্ৰ হেৰিটেজ চাইট। অৰ্থাৎ যিহেতু এই ঘৰটো 175 বছৰ আগতে নিৰ্মাণ কৰা হৈছিলে, গতিকে এইটো হৈছে এটা হেৰিটেজ বাংলো, অৰ্থাৎ ইতিহাস প্ৰসিদ্ধ এটা ঘৰ। আৰু এই ঘৰটো তথা ইয়াৰ কাষত থকা ব্ৰহ্মপুত্ৰ নদীখন আৰু যি প্ৰাকৃতিক সৌন্দৰ্য আছে, সকলোবিলাক চাবলৈ আপোনালোক আহিব। আপোনালোকে গুৱাহাটীলৈ আহিলে ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চাইট অথবা ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত আহিলে সকলো দৃশ্য দেখিব। আৰু দেখিছে আপোনালোকে এয়া ব্ৰহ্মপুত্ৰ নদীখন ইয়াৰ পৰা অতি ধুনীয়াকৈ দেখিবলৈ পোৱা যায়। আৰু আমি আপোনালোকক ঘৰটোৰ এই সোঁ ছাইডৰ পৰা দেখুৱাইছোঁ। ঘৰটোৰ দৃশ্য চাওক, 175 বছৰ আগতে এই ঘৰ নিৰ্মাণ কৰা হৈছিলে। স্বাধীনতাৰ পিছত এই ঘৰটোত গুৱাহাটীৰ যিজন DC তেওঁ থাকিবলৈ আৰম্ভ কৰে। আৰু 3 বছৰ আগলৈকে গুৱাহাটীৰ সকলো DC এই ঘৰটোত আছিলে। আৰু ঘৰটোৰ আনকি আপোনালোকে ঘৰটোৰ ভিতৰৰ পৰাও খিৰিকীয়েদি ব্ৰহ্মপুত্ৰ নদীখন দেখিবলৈ পোৱা যায়। আৰু এতিয়া এই ঘৰটোক এটা হেৰিটেজ বাংলোলৈ পৰিণত কৰি মানুহৰ কাৰণে অৰ্থাৎ পৰ্যটকৰ কাৰণে মুকলি কৰি দিয়া হৈছে। আৰু চৰকাৰে ক'ব বিচাৰে যে গুৱাহাটীখনত দিনে দিনে প্ৰদূষণ বাঢ়িছে, পলিউশ্যন বাঢ়িছে। গুৱাহাটীত এনেকুৱা এটা জেগা নাই যিটো জেগাৰ পৰা ব্ৰহ্মপুত্ৰখন ধুনীয়াকৈ চাব পাৰে, গতিকে এই জেগাটো মানুহৰ কাৰণে মুকলি কৰি দিছে। আৰু এতিয়া ভিউ পইণ্ট বনাই দিছে, যাতে আপুনি আহি বা সকলো মানুহ আহি ইয়াতে ব্ৰহ্মপুত্ৰৰ যি দৃশ্য আছে, বিশাল ব্ৰহ্মপুত্ৰখন এই ঘৰটোৰ কাষেৰে বৈ গৈছে, সেয়া সকলোৱে চাব পাৰে। আৰু আমি আপোনালোকক ইয়াৰ ব্ৰহ্মপুত্ৰৰ দৃশ্য দেখুৱাই দিছোঁ। এয়া চাওক, ইয়াতে ফেৰী চলি আছে আৰু এই ফেৰীবিলাক উমানন্দ মন্দিৰলৈ গৈ আছে। আপোনালোকে যদি উমানন্দ মন্দিৰলৈ গৈছে গম পাব, এই ফেৰীবিলাক গৈ আছে উমানন্দ মন্দিৰলৈ। আৰু সিপাৰে আছে সেয়া নৰ্থ গুৱাহাটী। অৰ্থাৎ এই জেগাটোলৈ আহিলে আপোনালোকে বিশাল ব্ৰহ্মপুত্ৰখনৰ যি ধুনীয়া দৃশ্য আছে আপোনালোকে চাব পাৰিব। আপোনালোকে ইয়াতে ছানছেট চাবলৈ আহিব পাৰে, সূৰ্যাস্ত চাবলৈ আপোনালোকে আহিব পাৰে। ৰাতি 8টা বজালৈকে এই স্থান মুকলি কৰি থোৱা থাকে। আৰু অতি ধুনীয়া কথাটো হ'ল, ভাল কথাটো হ'ল যে ইয়ালৈ আহিলে আপোনালোকে কোনো ধৰণৰ পাছ ল'ব লাগে যদিও মাচুল দিব নালাগে, এণ্ট্ৰি ফ্ৰী কৰা হৈছে। অৱশ্যে ঘৰটোৰ ভিতৰত আপোনালোক যদি যাব বিচাৰে, ঘৰটোৰ ভিতৰত এটা মিউজিয়াম আছে। অসমৰ বিভিন্ন জাতি জনজাতিৰ যিবিলাক কৃষ্টি সংস্কৃতি পৰম্পৰাগত যিবিলাক আছে, বাদ্যযন্ত্ৰ, সাজ পোছাক, সেইসমূহ তাৰ ভিতৰত আছে। গতিকে সেই মিউজিয়াম চাবলৈ আপোনালোকে পইচা দিব লাগিব 100 টকা। কিন্তু এই যিবিলাক দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ, ঘৰটোৰ বাহিৰৰ দৃশ্য, ব্ৰহ্মপুত্ৰৰ দৃশ্য, এই সকলোবিলাক চাবলৈ আপোনালোকে বিনামূলীয়াকৈ ইয়াতে এণ্ট্ৰি ল'ব পাৰে। আৰু এয়া চাওক, ব্ৰহ্মপুত্ৰ নদীখন কি শান্ত সমাহিতভাৱে বৈ আছে। আৰু আমি আপোনালোকক ইয়াৰ পৰা দেখুৱাই দিম উমানন্দ মন্দিৰৰ দৃশ্য দেখুৱাম। উমানন্দ মন্দিৰটো আমি আপোনালোকক দেখুৱাম কোনটো জেগাত আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ চাবলৈ নাপাহৰিব। আৰু এই এখন ফেৰী দেখাইছোঁ আপোনালোকক, উমানন্দ মন্দিৰলৈ ফেৰীবিলাক অহা যোৱা কৰি থাকে। আৰু 360 ডিগ্ৰীত আমি আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ।
এয়া হৈছে ঘৰটোৰ কাষতে থকা এক ধুনীয়া দৃশ্য চাওক আপোনালোকে অৰ্থাৎ জনসাধাৰণৰ জিৰণিৰ কাৰণে অৱসৰ বিনোদনৰ কাৰণে এই ঘৰটো মুকলি কৰি দিছে ধুনীয়াকৈ গাৰ্ডেন বনাই দিছে ইয়াতে আপোনাৰ যদি বাচ্চা আছে বাচ্চা আহি খেলিবৰ কাৰণে ইয়াতে ব্যৱস্থা কৰি দিছে খুব ধুনীয়াকৈ অসম চৰকাৰে এই ব্যৱস্থা কৰিছে যাতে ব্ৰহ্মপুত্ৰ নদীখন আৰু এই 175 বছৰ পুৰণি ঘৰটো অসমৰ ৰাইজে অৰ্থাৎ বিভিন্ন পৰ্যটক যিবিলাক গুৱাহাটীলৈ আহে তেওঁলোকে চাব পাৰে গুৱাহাটীখনত যেহেতু পলিউশ্যন বাঢ়ি গৈছে গতিকে আপুনি ফ্ৰেছ এয়াৰ অৰ্থাৎ ধুনীয়া আপুনি বিশুদ্ধ বায়ু ল'বলৈ ইয়ালৈ আহিব পাৰে চাওক ধুনীয়া বতাহ দি আছে আৰু ব্ৰহ্মপুত্ৰৰ বিশুদ্ধ বতাহ আপোনালোকে ইয়ালৈ আহিলে লাভ কৰিব আপোনাৰ সকলো টেনশ্যন দূৰ হ'ব আমি ইয়াতে বহি সেই কথা আমি অনুভৱ কৰিছোঁ আৰু আমি আপোনালোকক দেখুৱাই দিছোঁ ইয়াৰ দৃশ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ ছাইটৰ পৰা বিশাল ব্ৰহ্মপুত্ৰ বৈ গৈছে এই ঘৰটোৰ কাষেৰে শান্ত সমাহিতভাৱে আৰু আপোনালোকে ইয়াতে চাহ কফি বিভিন্ন নুডলছ আদি আপোনালোকে ইয়াতে খাব পাৰে সেই ব্যৱস্থা ইয়াতে কৰি থোৱা হৈছে আমি সেয়া আপোনালোকক দেখুৱাই দিছোঁ ইয়াতে প্ৰাইচবিলাক দি থোৱা আছে আৰু আমি এতিয়া আপোনালোকে ব্ৰহ্মপুত্ৰখন আৰু অধিক ওচৰৰ পৰা দেখুৱাই দিছোঁ আমি এয়া চাওক আপোনালোকে এই দৃশ্য দেখিছে ব্ৰহ্মপুত্ৰ নদীখন কি ধুনীয়াকৈ ইয়াৰ পৰা বৈ গৈছে অতি ওচৰৰ পৰা আমি এই দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু এই দৃশ্য আমি আপোনালোকক ৰিভাৰ ফ্ৰণ্টৰ পৰা দেখাইছোঁ আপোনালোকে আহিলে দুটা জেগা দেখিব ৰিভাৰ হেৰিটেজ ছাইট আৰু ৰিভাৰ ফ্ৰণ্টৰ পৰা ব্ৰহ্মপুত্ৰখন অতি ওচৰৰ পৰা দেখা যায় আৰু ৰিভাৰ হেৰিটেজ ছাইটটো অলপ ওখ হয় তাৰ পৰা আপোনালোকে দেখিব ৰিভাৰ ফ্ৰণ্টলৈ আহিলে একদম ওচৰৰ পৰা ব্ৰহ্মপুত্ৰখন আপোনালোকে চাবলৈ পাব ৰাতি ইয়ালৈ আপোনালোকে আহিব পাৰে 8টা বজালৈকে এই স্থান পৰ্যটকৰ কাৰণে মুকলি কৰি থোৱা থাকে আৰু ব্ৰহ্মপুত্ৰখন গুৱাহাটীৰ কাষেদি বৈ গৈছে সকলোৱে জানো এই গুৱাহাটীৰ ব্ৰহ্মপুত্ৰখনৰ যি দৃশ্য আছে আপোনালোকে চাবলৈ আহক ৰিভাৰ হেৰিটেজ ছাইট আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টলৈ এয়া চাওক সুবিশাল ব্ৰহ্মপুত্ৰখন গুৱাহাটীৰ কাষেৰে বৈ যোৱা আমি আপোনালোকক এয়া দেখুৱাই দিছোঁ এতিয়া আছোঁ আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত আৰু ৰিভাৰ ফ্ৰণ্টৰ পৰা চাওক আকৌ দেখুৱাইছোঁ আমি অকণমান আগলৈ আহিলোঁ অথনি ঠাইৰ পৰা ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ পৰা আমি দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰ নদীখনৰ দৃশ্য এয়া চাওক সাংঘাতিক ধৰণৰ ধুনীয়া হয় গুৱাহাটী মহানগৰীলৈ আহিলে আপোনালোকক কৈছোঁ এই জেগাটো একদম মিছ নকৰিব আপোনালোকে আহিব ৰিভাৰ ফ্ৰণ্ট আৰু ৰিভাৰ হেৰিটেজ ছাইট দুইটা জেগা আপোনালোকে চাই যাব পাৰিব চাওক ইয়াৰ পৰা কি এক ধুনীয়া দৃশ্য আমি আপোনালোককে দেখুৱাই দিছোঁ ব্ৰহ্মপুত্ৰ নদীখন এয়া বৈ আছে আৰু এইফালে উমানন্দ সেয়া মন্দিৰ আমি দেখি আছোঁ জুম কৰি দিছোঁ উমানন্দ মন্দিৰ সেই যিটো টাৱাৰ আছে আৰু আপোনালোকে আমি দেখুৱাইছোঁ আগফালে সেয়া দেখিছে গোটেই ব্ৰহ্মপুত্ৰ অৰ্থাৎ গোটেই ব্ৰহ্মপুত্ৰখন ইয়াৰ পৰা গুৱাহাটী মহানগৰীত বৈ অহা গোটেই জেগাটো ইয়াৰ পৰা ধুনীয়াকৈ দেখিবলৈ পোৱা যায় গতিকে গুৱাহাটী আহিলে আপোনালোকে এই ঠাই একদম মিছ নকৰিব আৰু আমি এতিয়া অলপ আগুৱাই গৈ আছোঁ যাতে আৰু অধিক দৃশ্য আমি আপোনালোকক এয়া দেখুৱাব পাৰোঁ অৰ্থাৎ প্ৰাকৃতিক যি দৃশ্য আছে ব্ৰহ্মপুত্ৰৰ পাৰৰ দৃশ্য ব্ৰহ্মপুত্ৰ নদীখন গছ গছনি আৰু বিভিন্ন ধুনীয়া এটা গাৰ্ডেন আছে সেই সকলোবিলাক চাবলৈ আপোনালোকে আহক ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ ভিডিঅ'সমূহ চাই থাকিব আৰু আমাৰ ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে এই যিটো টাৱাৰ আছে সেই টাৱাৰটোৰ তলতে আছে বিখ্যাত উমানন্দ মন্দিৰ আমি আপোনালোককে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আঁতৰৰ পৰা উমানন্দ মন্দিৰলৈ হয়তো আপোনালোক বহুতেই গৈছে বহুতেই যোৱা নাই সেই টাৱাৰটোৰ তলতে আছে সেয়া উমানন্দ মন্দিৰ আৰু ব্ৰহ্মপুত্ৰৰ যিটো ৰূপৱে আছে সেই ৰূপৱেটো এইফালে পাৰ হৈ গৈছে আৰু এতিয়া আমি আপোনালোকক দেখুৱাবলৈ আহিলোঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ ভিতৰ ভাগৰ দৃশ্য অৰ্থাৎ ব্ৰহ্মপুত্ৰ পাৰৰ পৰা আমি এতিয়া উঠি আহিলোঁ আৰু চাওক ইয়াতে খুব ধুনীয়াকৈ বিভিন্ন গাৰ্ডেন ফুল ইয়াত লগাই থোৱা আছে বিভিন্ন গছ ইয়াতে লগাই থোৱা আছে যিসমূহ অতি ধুনীয়া হয় গুৱাহাটী মহানগৰীৰ মাজমজিয়াটো যে এনেকুৱা এটা জেগা আছে হয়তো বহুতে আপোনালোকে নাজানে গতিকে সেইকাৰণে আমি আপোনালোকক কৈছোঁ যে বিনামূলীয়াভাৱে আপোনালোকে এই ঠাই চাবলৈ আহিব পাৰে আৰু এই ঠাই চাবলৈ আহক গুৱাহাটীৰ মাজত থকা এই ধুনীয়া ঠাই আপুনি চাই নিশ্চিতভাৱে আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব সেয়া আমি আপোনাক গাৰাণ্টি দিছোঁ এই চাওক খুব ধুনীয়াকৈ এটা পাৰ্ক বনাই থোৱা হৈছে আৰু এই ঠাইত থাকিলে আপুনি অনুভৱ নকৰিব যে ব্ৰহ্মপুত্ৰৰ
পাৰৰ এই দৃশ্য চাই এই গাৰ্ডেন চাই আপুনি অনুভৱ নকৰিব আপুনি গুৱাহাটীৰ মাজত আছে কাৰণ এই যিটো ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চাইট আৰু ৰিভাৰ ফ্ৰণ্ট এয়া পাণ বজাৰৰ কাষতে আছে আপোনালোক আহিলে দেখিবলৈ পাব সন্ধিয়া যদি আপোনালোক আহে ইয়াৰ পৰা সূৰ্যাস্তৰ দৃশ্য চাব পাৰিব দুপৰীয়া বা আবেলি আহিলেও আপোনালোকে ব্ৰহ্মপুত্ৰৰ ধুনীয়া দৃশ্যসমূহ উপভোগ কৰিব পাৰিব আৰু এয়া হৈছে ৰিভাৰ ফ্ৰণ্টৰ দৃশ্য এক বিশাল এৰিয়াতে ৰিভাৰ ফ্ৰণ্ট নিৰ্মাণ কৰা হৈছে বিভিন্ন ধৰণৰ গছ ইয়াতে দেখিব আপোনালোকে বিদেশী গছ ইয়াতে লগাই থোৱা হৈছে আৰু অতি চাফ চিকুণভাৱে মানুহৰ পৰা কোনো ধৰণৰ ফিজ লোৱা নাই যদিও অতি চাফ চিকুণভাৱে এই দুটা স্থান হেৰিটেজ সাইট আৰু ৰিভাৰ ফ্ৰণ্টটো ৰখা হৈছে আৰু এইটো সন্মুখত যিটো পুখুৰী আছে ৰাতি হ'লে ইয়াতে লাইটিং কৰি দিয়া হয় আৰু বহুত বেছি ধুনীয়া লাগে দেখিবৰ কাৰণে গতিকে ফ্ৰেণ্ডছ আজি আমি আপোনালোকক দেখুৱাই দিলোঁ ব্ৰহ্মপুত্ৰ নদীৰ ধুনীয়া দৃশ্য গুৱাহাটী মাজমজিয়াতে আপোনালোক আহিলে চাব পৰা কোনো ধৰণৰ ফিজ নিদিয়াকৈ বিনামূলীয়াভাৱে চাব পৰা ধুনীয়া দৃশ্য গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীৰ যি ফ্ৰেছ এয়াৰ আছে বতাহ আছে সেয়া আপোনালোকে ল'ব পাৰে ছানছেটৰ দৃশ্য আপোনালোকে ইয়াতে চাব পাৰে আপোনালোকে এনেধৰণৰ ভিডিঅ' চাবৰ কাৰণে চাই থাকক আমাৰ চেনেল এনি ৱৰ্ল্ড আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ ভিডিঅ'সমূহ চাই থাকিবলৈ নাপাহৰিব আৰু আজি আমি আপোনালোকক দেখুৱালোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ দৃশ্য 175 বছৰ পুৰণি এটা ঘৰ যিটো ঘৰত এসময়ত ব্ৰিটিছৰ দিনৰ পৰা গুৱাহাটীৰ DC অৰ্থাৎ উপায়ুক্তজন আছিলে আৰু এই ৰিভাৰ ফ্ৰণ্ট ৰিভাৰ হেৰিটেজ সাইট 2024 চনত জনসাধাৰণৰ কাৰণে মুকলি কৰি দিয়া হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে গুৱাহাটীৰ যিসকল ব্যক্তি আছে বা বাহিৰৰ পৰা অহা পৰ্যটকসকলে যাতে শান্তিপূৰ্ণভাৱে গুৱাহাটীত বহি অলপ জিৰণি ল'ব পাৰে তাৰ কাৰণে তেওঁ এই ব্যৱস্থা কৰি দিছে আৰু ৰিভাৰ ফ্ৰণ্টৰ পৰা এই আপোনালোকে দেখিবলৈ পাই আছে ব্ৰহ্মপুত্ৰ নদীখনৰ বিশাল যি দৃশ্য সেই দৃশ্য